মিয়াসকলে অসমক ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানে আমি বাচিব পাৰিম নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব Some political leaders also advocating these things. You see, Congress party আৰু আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে এই গোটেই বিলাকে অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে আৰু তেওঁলোকে সেই কাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় গানো গায় আৰু তাকো জাস্টিফাই কৰে অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানে আমি বাচিব পাৰিম নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব আপুনি এনেকুৱা যেতিয়া কথা কয় তেতিয়া কিন্তু দেখিব যে বহু কেইগৰাকী বিৰোধী নেতাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা বুলি ইছ্যু টিছুৰ লগত কি আছে জুবিন গাৰ্গৰ ন্যায় ইছ্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট এইটো ইছ্যুটো মোৰ কাৰণে ক্লোজ ইছ্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছো যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইছ্যু নহয় কিন্তু বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু মাটি যি দখল কৰিছে ছোৱালী উঠাই লৈ গৈছে সেইবিলাকৰ লগত জুবিন গাৰ্গৰ তুলনা নহয় নহয় সেইবিলাক হল আমাৰ জীৱন মৰণৰ সমস্যা আমি ক'ত জীয়াই থাকিম এইটো ইছ্যু ডাইভাৰ্ট হ'ব নোৱাৰে বাংলাদেশী মিয়া ইছ্যু অসমত অহা 30 বছৰলৈকে থাকিব এইটো ইছ্যু ডাইভাৰ্ট কোনেও কৰিব নোৱাৰে কাৰণ সত্ৰৰ মাটি লৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি লাভ জেহাদ হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি আমাৰ যে গোটেই মাটিবোৰ আজি 30 লাখ হেক্টৰ মাটি দখল কৰি থৈছে এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100% বাকি ইছ্যুবিলাকতো নোহোৱা হ'ব নোৱাৰে আজি সকলে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে এবাৰ লুৰিণ গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলো জুবিনৰ ন্যায়ৰ কাৰণে এই যে ন্যায় পাৰ্টি এটা আছে অৰিজিনেল খিনি বেলেগ প্ৰকৃত অনুৰাগী খিনি বেলেগ যিখিনি ডুপ্লিকেট ন্যায় পাৰ্টি জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে এদিনো জুবিনৰ ভাল কথা নকলে এই ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলো বুলি ইটো হ'ব নালাগে সিটো হ'ব নালাগে লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক কয় বোমা ফুটাব নালাগে পূজা কৰিব নালাগে ইটো কৰিব নালাগে সিটো কৰিব নালাগে লগত অখিল গগৈ কৈ দিয়ক যে এবাৰ ইলেকশ্যনো হ'ব নালাগে লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এবাৰ ইলেকশ্যনো মই নেখেলো দুখতে সেইটোতো নকয় এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMয়ে হত্যা কৈছিলে CMয়ে যি কয় ভাবি চিন্তি কয় CMয়ে এটা কথা উপৰুৱাকৈ নকয় মানে 17 ডিসেম্বৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ Sir, Gaurav Gogoi hasn't yet spoken a word against a person who sang the Bangladeshi national anthem in Barak Valley. Gaurav Gogoi
পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো হি ইজ এ প্লান্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিয়ে। হ'ব? He should be banned for insulting Dr. Bhupen Hazarika. Mallikarjun Kharge should be banned for insulting Dr. Bhupen Hazarika. Imane kolu ar ki kom. Hobo?